হাই ফ্ৰেণ্ডছ, আজি আমি বনাবলৈ লৈছোঁ চিকেন ৰোষ্ট। চিকেন ৰোষ্ট বনাবলৈ মই কেইপিচমান চিকেন লৈছোঁ। তাতে এচামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ, এচামুচ আদাৰ ৰস আৰু 3 চামুচ দৈ ব্যৱহাৰ কৰিছোঁ। তাৰ পাছত এইখিনি ভালদৰে মিক্স কৰাৰ পিছত মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিছোঁ। ফ্ৰিজত নাৰাখিলেও কোনো কথা নাই। আধা ঘণ্টা পিছত মই চিকেনখিনি উলিয়াই লৈছোঁ আৰু এখন কেৰাহীত মই ৰিফাইণ্ড অইল দিছোঁ আৰু তাতে চিকেনখিনি এপিচ এপিচকৈ দি দিছোঁ। মেৰিনেট কৰা চিকেনখিনি যিখিনি ৰস ৰৈ গৈছিলে সেইখিনি আমি পিছত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি দিছোঁ। চিকেনখিনি যাতে ভিতৰৰ পৰা সিজি যায় তাৰ কাৰণে মই ঢাকনি দি মাজে মাজে লৰাই ভালদৰে ফ্ৰাই কৰি লৈছোঁ। চিকেনখিনি ফ্ৰাই কৰোঁতে মই গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ যাতে চিকেনখিনি ভিতৰৰ পৰা সিজি যায়। চিকেনখিনি ফ্ৰাই কৰা হৈ গৈছে। এয়া যিখিনি তেল ৰৈ গৈছিলে তাতে মই পিঁয়াজ 3টা কাটি দি দিছোঁ। পিঁয়াজখিনি মই ল' ফ্লেমতে ভালদৰে সিজাই ল'ম। এয়া পিঁয়াজখিনি সিজাৰ পিছত মই ইয়াতে টমেটো কেটচাপ এড কৰিছোঁ। মই যিমানখিনি চিকেন লৈছিলোঁ তাৰ বাবে মই টমেটো কেটচাপ 2 চামুচ ইউজ কৰিছোঁ। টমেটো কেটচাপখিনি এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াত এচামুচ চেনি দি দিছোঁ। চেনিখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰিছোঁ। এতিয়া মই ফ্ৰাই কৰা চিকেনখিনি ইয়াতে দি দিছোঁ। চিকেনখিনি ভালদৰে লৰাই মিক্স কৰি দিছোঁ। ভাজি লোৱাৰ পিছত এতিয়া মেৰিনেট কৰা যিখিনি ৰস ৰৈ গৈছিলে সেইখিনি মই ইয়াতে দি দিছোঁ। আকৌ ভালদৰে মিক্স কৰিছোঁ।
ভালদৰে মিক্স হৈ গৈছে আৰু এতিয়া আমাৰ চিকেন ৰোষ্টখিনি ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।